আছে তাৰ কাৰণে আকৌ নতুনকৈ ক'ব এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ এতিয়া ধৰক চাপ'জ আৰু নেক্সট আৰু এতিয়া আপুনি ক'লে যে কিছুমানে ব্লক কৰি আহিছে এইবিলাক এৰি দিলে সেনেকুৱা ধৰক 10,000 মান লাল ব্লক কথা কৈছোঁ আৰু সেইখিনিলে আকৌ নতুনকৈ টেট হ'ব তেওঁলোকে প্ৰত্যেক বছৰে মোৰ ভেকেঞ্চি ওলাই থাকে এইটো সেই নতুনকৈ টেট ওলাই থাকিব আৰু ভেকেঞ্চিৰ কাৰণে আমি প্ৰত্যেক বছৰে এটা টেট পাতিম আৰু প্ৰত্যেক বছৰে এটা ৰিক্ৰুটমেণ্ট প্ৰচেছ হ'ব আৰু এতিয়া এই পষ্টকেইটা যিকেইটা ক'লে আপুনি যিকেইটা ব্লক কৰিছিলে বা তেওঁলোকে আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী চবতে পালে এৰি দিলে এটা চাকৰি এই যিকেইটা নতুনকৈ চাকৰি দিলে সেইকেইটা কাৰণে আপোনালোকে সেইকেইটা মানে অহা বছৰৰ কি হ'ব এই বছৰত আপোনালোকে সেই চাকৰিকেইটা নিযুক্তি নিদিয়ে নেকি এইটো কেতিয়া আকৌ পৰৱৰ্তী এডভাৰটাইজমেণ্টটো কেতিয়া ওলাব এইটো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু যিহেতু আমাৰ ভেকেঞ্চি খালী পদ ৰৈ গ'ল আমি সোনকালে যিমান পাৰোঁ মই কৈছোঁ সোনকালে আমি পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিম আৰু এটা কথা আপোনাৰ মই আজি বহুত মেছেজ পালোঁ এটা কথা কৈছে যে আপুনি কৈছিলে আগতে যে 10 মে'ৰ ভিতৰত আপুনি মিউচুৱেল ট্ৰেন্সফাৰ ব্যৱস্থাটো আপুনি সম্পূৰ্ণ কৰিব প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব এতিয়া বহুবিলাক আপোনাৰ টাইমত আপোনাৰ অনলাইন ব্যৱস্থাৰে আবেদন কৰিব দিলে আবেদন কৰিলে কিন্তু সেই মিউচুৱেল ট্ৰেন্সফাৰ ব্যৱস্থাটো আজি 4 মাহ হৈ গ'ল এতিয়ালৈকে সঠিক এই একজেক্ট ট্ৰেন্সফাৰ গোটেই প্ৰক্ৰিয়াটো সমাপন কৰিব লাগিব গৰম বন্ধৰ